আমি গোটেইবোৰ গৈ আছো পানী উঠাব মোৰ পিছফালে ইয়া দেউতা দাদাহঁত আহি আছে আৰু ইয়াৰে দোকানবোৰ দেখাই দি আছো ৰ'ব আপোনালোকক চাৰিওফালে কেৱল দেখা পাব এনেকুৱা কাৱাৰ বনোৱা বেগ কিবা কানি সব চাৰিওফালে দোকান এইবোৰ আৰু আজিৰ পৰা কেৱল শুনিব পাব বলবম বলবম চাই থাকিব ভিডিঅ'বোৰ এইটো গেলানত ঘৰলৈ পানী নিম আৰু দেখিছে মই চেণ্ডেল পিন্ধি যাই আছোঁ ঘৰৰ পৰা চেণ্ডেলযোৰ পিন্ধি আহিছিলোঁ আৰু তাত খুলি থৈ দিম যিহেতু পানী উঠোৱাৰ পিছত চেণ্ডেল পিন্ধিব নোৱাৰি সেইবাবে তাত থৈ আহিম মই আমি গৈ আছোঁ গংগাঘাটলৈ পানী উঠাব আৰু এই নদীটো ইয়াত উত্তৰ বাহিনী নদী বুলি কোৱা হয় কাৰণ ভাৰতত যিমানবোৰ নদী আছে নদীবোৰ পশ্চিমলৈ নহ'লে বা দক্ষিণলৈ বয় কিন্তু ইয়াত যিখিনি আছে সেইখিনি আপোনাৰ উত্তৰ চাইডে বৈ যায় গতিকে ইয়াত এই নদীটো উত্তৰ বাহিনী গংগা বুলি কোৱা হয় মই যিমান দূৰ জানো সেইখিনি আপোনালোকক জনাইছোঁ হয়তো কিবা ইয়াত ভুলো হ'ব পাৰে আপোনালোকে যদি জানে কোনোবাই তলত কমেণ্ট কৰি জনাব আৰু য'ত আমি ধৰ্মশালাত ৰখিছিলোঁ মানে ষ্টেচনৰ ওচৰতে হয় তাৰ পৰা য'ত পানী উঠাব যাম তালৈকে প্ৰায় ৩-৪ কিলোমিটাৰমান হ'ব আৰু এয়া আমি গংগাঘাটত আহি কাৱাৰ কেইখন থৈ দিলোঁ এই খাট কেইখনত কাৱাৰ কেইখন থৈ দিলোঁ আৰু ইয়াতে খাটৰ ওপৰতে কাৱাৰ থৈ পিনে পূজা কৰা হ'ব এইটোৱে গংগা নদী হয় দেখিছে আপোনালোকে এতিয়া দেৰি হোৱাৰ বাবে মানুহৰ ভিৰ বহুত কম কিন্তু ৰাতিপুৱাৰ ভাগত ইমান মানুহ হয় আপোনালোকক সেইখিনি মই দেখাব নোৱাৰিলোঁ মোৰ পিছফালে দেখিছে এইখন কিবা দলং বনাই আছে চাগে আৰু এইটো মূৰৰ পৰা সেইটো মূৰলৈকে একোৱে দেখা নাপায় মোকো লৈ গৈছিল টানি ফেলে তাৰপিছত মই মাৰি আহি আমাৰ লগত অহা মানুহবোৰ আহিয়ে পোৱা নাই মানে দাদা আৰু খুৰাজন আহিয়ে পোৱা নাই কাৱাৰৰ কিবা কাম কৰি আছে আমি ইয়াত ৰখি আছোঁ দেউতা গৈছে ভাৰকেইখন ধুবলৈ আৰু মই ইয়াত বহি আছোঁ ইয়াত আপোনাৰ বহুতখিনিয়ে নিয়ম আছে মই প্ৰতিটো ভিডিঅ'তে আপোনালোকক নিয়মবোৰ জনাম কম আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব স্কিপ নকৰাকৈ চাব তেতিয়াহে আপোনালোকে প্ৰতিটো কথা গম পাব ঘটিত পানী উঠোৱাৰ পিছত এনেকৈ পূজা কৰিব লাগে চাউল তাৰপিছত সৰু সৰু এনেকুৱা চুপাৰী তামোলৰ দৰে পায় সেইবোৰ বেলপাত ফুল সেনেকুৱাবোৰেৰে এনেকৈ পূজা কৰিব লাগে তাৰপিছত সেই বস্তুখিনি পানীৰ ওপৰত দিব লাগে আৰু দুয়োটাতে এটকাও দিব লাগে পূজাখিনি বামুণৰ দ্বাৰাই কৰা হয় ঘটিৰ লগতে দুটা সৰু সৰু আপোনালোকে দেখিছে মোৰ হাতত সৰু সৰু গেলানত পানী উঠাব লাগে যিহেতু আমি এঠাইত ৰখিলে কাৱাৰখন থলোঁ তাৰপিছত কিবা খালোঁ খোৱাৰ পিছত হয়তো নিমখীয়া বস্তু খালে গা ধুব লাগিব আৰু চাহ খালেও সেই সৰু সৰু গেলান দুটাৰ পৰা পানী লৈ নিজৰ গাত ছটিয়াব লাগিব গতিকে মই কৈ আছোঁ সেই সৰু সৰু গেলান দুটাত পানী উঠাব তাৰপিছত ঘটি দুটাত পানী লৈ ল'ম আৰু এটা কথা জনাই থওঁ যে মই কাৱাৰ বুলিও কৈ আছোঁ আৰু ভাৰ বুলিও কৈ আছোঁ কাৱাৰটো হয়তো হিন্দীত কয় আৰু ভাৰটো হয়তো অসমীয়াত কয় মই দুয়োটা শব্দই ব্যৱহাৰ কৰি আছোঁ আপোনালোকে যাতে বুজি পায় মই সেইবাবে কৈ দিলোঁ কথাটো যদি কোনোবা বলবাম যাত্ৰী মোৰ এই ভিডিঅ'টো চাই আছে তেন্তে তলৰ কমেণ্ট বক্সত বলবাম বুলি লিখিবলৈ একেবাৰে নাপাহৰিব
সৰু গেলান কেইটাত পানী উঠাই আনিলোঁ আৰু এয়া দেউতাই বান্ধি আছে। মই ভালদৰে বান্ধিব নাজানো বাৰু, মোৰ কাৰখনতো বান্ধি দিছে দেউতাই আৰু দাদাও বান্ধি আছে এইফালে। এতিয়া যাম খুঁটিকেইটাত পানী উঠাব আৰু খুঁটিকেইটাত পানী উঠাই আহি আমি আমাৰ পূজাখিনি কৰি ল'ম। তাৰপিছত কাৱাৰত বান্ধি পিনে লৈ যাম। Dara buru cepet cepet. বৰষুণ দিলে ভিডিঅ' কৰিব নোৱাৰি, মোবাইলটোতো ভিজিব, উপায় নাই আৰু কি কৰিম। এই চুফাৰীয়ে ঘটিটোৰ ভিতৰত দিব লাগিব। ইয়াত তামোল নাপায়, গতিকে এই চুফাৰীয়ে দিয়ে পূজা কৰে আৰু আমাৰ পূজা কৰা হৈ গ'ল। এতিয়া ঘটিকেইটাত মাটি দি আছে, মানে যিহেতু বহুত দূৰলৈ লৈ যাব লাগিব যাতে পানীখিনি পৰি নাযায়, তাৰ বাবে এনেকৈ বান্ধি দিয়ে মাটিৰে আৰু বেলপাত কেইটা ওপৰত দি পিনে ইয়াত ৰঙা কাপোৰেদি বান্ধি দিয়া হয়। যিহেতু আমি বেলপাতখিনিও পূজা কৰিছোঁ। গংগা ঘাটত বহুত কেইখন দোকান আছে আৰু দোকানবোৰত এনেকুৱা ৰঙা কাপোৰ, ৰছী, তাৰপিছত বেলপাত, ফুল সকলোবোৰে কিনিব পায়। পানী উঠাই আহি ভাত খালোঁ আৰু ভাতৰ লগত আছিলে দালি, আলু পিটিকা, এয়া ঢেকীয়া কাটি আছে, ঢেকীয়াখিনি ভাজিব, তাৰপিছত ঢেকীয়াখিনি ভজা হোৱাৰ পিছত ভাত দিব আৰু লগতে দৈ আৰু মিঠাইও আছিল। বৰ দেখুৱাই দিয়া নহ'ল। ভাত খাই অলপ জিৰণি লৈছোঁ, ইয়াৰ পিছত গা ধুই যাব লাগিব। আজি আমাৰ ডিষ্টেঞ্চ প্ৰায় 15 কিলোমিটাৰ হ'ব। গধূলি হ'লে ভালদৰে ভিডিঅ' কৰিব নোৱাৰিম, তথাপিও যিমান পাৰোঁ আপোনালোকক দেখাই যাম। আৰু বৰ্তমান সকলোৱে ভাত খাই গা ধুই ওলাওলি কৰিছে আৰু যাবৰ বাবে, আৰু কিছুমানে ভাত খায়ো আছে। এয়া কিছুমানে ভাত খাই আছে আৰু কিছুমানৰ খোৱা হৈ গ'ল আৰু মই এতিয়া গাটো ধুই লওঁ বাৰু। আমি যাব ওলাইছিলোঁ আৰু ওলাওঁতে দেখিছেনে এয়া বৰষুণ দি দিলে। আমি গৈ আছোঁ কাৱাৰলৈ, ধৰমশালাৰ পৰা ওলাই দিলোঁ, অকণমান আহিছোঁ ধৰমশালাৰ পৰা ওলাই। বৰষুণ দি আছিলে যাৰ বাবে
ভিডিঅ' কৰিব পৰা নাছিলোঁ। ইয়াতে বহুত হাল্লা হৈ থাকে। মই যিমান পাৰোঁ ডাঙৰকৈ কথাবোৰ ক'ব চেষ্টা কৰিম, আপোনালোকেও হয়তো শুনি পাব। মই মাইকটো ফিটিং কৰা নাই কাৰণ বৰষুণ দি থাকিলে মাইকটো ভিজি যাব আৰু মোৰ ইমান দামী মাইকো নহয়। আন্ধাৰ হ'লে হয়তো দেখুৱাব অলপ দিগদাৰ হ'ব পাৰে, গতিকে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম, চাই থাকিব। গোটেই ৰাস্তাবোৰত এনেকৈ গানে বাজি থাকে। এতিয়া বাজিছে ৰাতি 7:30। আমি আহি অলপ ৰখিলোঁ, প্ৰায় 5-6 কিলোমিটাৰমান আহিলোঁ আৰু আছেই আপোনাৰ মুঠ আজি আমাৰ 13 কিলোমিটাৰ হ'ব। আৰু কাৱাৰখন আগত ৰাখিছোঁ, আগত ৰাখি পিনে আমি অকণমান পিছুৱাই আহি বহিছোঁ। সেইটোৱে নিয়ম হয় যে কাৱাৰখন আগত ৰাখি পিছুৱাই আহি বহিব লাগে, কাৱাৰখন পিছত থ'ব নাপায়। আৰু ৰাস্তাৰে বলবামৰ মানুহ যাই আছে, আপোনালোকক মই দেখাই দিছোঁ। আৰু এয়া দেউতা, আমাৰ পাৰ্টিকেইটা বহি আছে ইয়াত। আৰু বহুতে মোক সুধিছিল, মানে ইউটিউবত নহয় এনেই সুধিছিল যে আমি ক'ত গা ধুওঁ, ক'ত থাকোঁ। এয়া পানী পৰি আছে দেখিছে আপোনালোকে, ইয়াতো কিছুমানে গা ধুৱে। আৰু এইটো হাৱে হয়, হাৱে ৰাস্তাটোৰে গাড়ীবোৰ যাই আছে। আৰু মানুহবোৰক চাওক, মানুহবোৰ আহি আছে, কিমান মানুহ। ইয়াত আপুনি ৰাস্তা চিনি পাব নালাগে, কেৱল মানুহৰ পিছে পিছে আহি থাকক, আপোনালোকে নিজে গম পাব ৰাস্তাটো। আপোনালোকে বিশ্বাস নকৰিব কিমান সৰু সৰু ল'ৰা ছোৱালী আনে, আপোনালোকক মই দেখাই আছোঁ ৰ'ব। কোলাত আনে আৰু কিছুমানে খোজকাঢ়িও লৈ যায়। এয়া দেখিছে, ইমান সৰু সৰু ল'ৰা ছোৱালীবোৰ লৈ আহিছে। আৰু দোকানবোৰ এনেকুৱা, ইয়াত ৰাতি কিছুমানে শুৱে ইয়াত। আৰু এনেকুৱা চাহ বনাই কিবা কানি আছে। আৰু এইকেইখন আমাৰ কাৱাৰ হয়, দেখাই থাকিব আপোনালোকক, চাই থাকিব। এইবাৰ দিছোঁ 2 নম্বৰ ষ্টপেজ। একেবাৰে অৱস্থা নোহোৱা হৈছে আজিতে, আৰু 3 দিন খোজকাঢ়িব লাগিবই। আপোনালোকে আশীৰ্বাদ কৰি থাকিব ভালে ভালে যাতে গৈ পাওঁ। এতিয়া দেউতা আৰু ময়ে ৰখিছোঁ, বাকী কিছুমান আছে আগত, কিছুমান আছে পিছত। কিবা এটা খাই লওঁ যিহেতু ভাগৰ লাগিছে। এতিয়া বাজিছে 9টা। কিমান সময় পিছত যাই পাওঁ নাজানো। এজনক সোধোতে আৰু 2 কিলোমিটাৰ থকা বুলি কৈছে আচাৰগঞ্জলৈ। চাওঁ বাৰু কি হয়। सब्जी, आलू का भुजिया, अचार, पूरी सब्जी, रोटी सब्जी, पराठा सब्जी। আমি আহি পাবৰ বেছি দেৰি হোৱা নাই, 5 মিনিট হ'ল। আহিও জিৰাইছোঁ আৰু বহুত শুই আছোঁ, আপোনালোকক দেখাম ৰ'ব। মই কালাৰখন থৈ আগতে আহিলোঁ আৰু দেউতাক কালাৰ বিচাৰি পোৱা নাই বৰ্তমানলৈ। আজি ৰাতি ইয়াতে থাকিম, আচাৰগঞ্জ নামৰ ঠাইখিনিত। আৰু এনেকৈ খাটবোৰ আছে, খাটবোৰতে ৰাতি শুম। ইয়াত প্লাষ্টিকবোৰ পাৰি লৈছোঁ, তাৰ ওপৰত বিচনা চাদৰ। আৰু সকলোৱে এনেকৈ ভিজা কাপোৰবোৰ মেলি দিছে। আমাৰ ভাত পানী খাই লোৱা শেষ হ'ল। এতিয়া ৰাতি বাজিছে 12টা। গোটেইবিলাকে শুম। ৰাস্তাৰে এতিয়াও মানুহ গৈয়ে আছে। 2টামানত উঠি আকৌ খোজকাঢ়িম। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।